ছয়দিনীয়াকৈ মৰিগাঁৱত হ'বলৈ গৈ আছে বিহু কৰ্মশালা। মৰিগাঁও অগণি সাংস্কৃতিক গোষ্ঠী বিৰিণা সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত ব্যতিক্ৰমী ৰূপত অনুষ্ঠিত হ'ব বিহু কৰ্মশালা। অহা ইংৰাজী 15 জুলাই তাৰিখৰ পৰা 20 জুলাই তাৰিখলৈ মৰিগাঁও তৰুণৰাম ফুকন খেলপথাৰত বিগত বৰ্ষসমূহৰ দৰে এই বছৰো গ্ৰীষ্মকালীন বিহু কৰ্মশালাৰ আয়োজন কৰিছে বিৰিণা সাংস্কৃতিক গোষ্ঠীয়ে। উক্ত কৰ্মশালাখনিত বিহু নাচ, ঢোল বাদন, বিহু হুঁচৰি আৰু লহৰী নাচৰ অভিজ্ঞ বিহুৱা বিহুৱতী উপস্থিত থাকিব। বিৰিণা সাংস্কৃতিক গোষ্ঠীসমূহ কাৰ্যসূচীৰ লগতে প্ৰশিক্ষক হিচাপে অসমৰ জনপ্ৰিয় বিহুৱা বাপুজী কোঁৱৰ উপস্থিত থাকিব। নমস্কাৰ, আমি মৰিগাঁও বিৰিণা সাংস্কৃতিক গোষ্ঠীৰ তৰফৰ পৰা পোনপ্ৰথমেই আমি সকলো মৰিগাঁওবাসী ৰাইজলৈ লগতে অসমবাসী ৰাইজলৈ আমি সশ্ৰদ্ধ প্ৰণিপাত জ্ঞাপন কৰিছোঁ। আজি এটা বিশেষ কাৰণে আপোনালোকৰ ওচৰলৈ আহিলোঁ, ভিডিঅ'ৰ যোগেৰে আপোনালোকক দুটা কথা জনাবলৈ বিচাৰিছোঁ। আপোনালোকে সকলোৱে গমেই পাইছিলে, যোৱা বছৰ আমি জুলাই মাহতেই বিশেষভাৱে ৰাইজৰ সহায় আৰু প্লাছ মৰিগাঁও প্ৰশাসনৰ সহায় সহযোগিতাত আমি এখন বিহু কৰ্মশালা আয়োজন কৰিছিলোঁ আৰু সেই বিহু কৰ্মশালাখনিত 800ৰো অধিক প্ৰশিক্ষাৰ্থীয়ে বিহুৱা বিহুৱতীয়ে যোগদান কৰিছিল। সঁচাকৈ আমাৰ কাৰণে গৌৰৱৰ কথা। আৰু এই বছৰো আমি বিৰিণা সাংস্কৃতিক গোষ্ঠীয়ে আজি এটা খুব ধুনীয়া আলোচনা পৰ্বত মিলিত হৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, এইবাৰো ৰাইজৰ সহায় সহযোগিতা আৰু প্ৰশাসনৰ সহায় সহযোগিতা পালে আমি এইবাৰ জুলাই মাহৰ 15 তাৰিখৰ পৰা 20 তাৰিখলৈ আমি পুনৰ সেই কৰ্মশালাখনি আকৌ দ্বিতীয়বাৰৰ কাৰণে আমি আয়োজন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু এই কৰ্মশালাখনি আমি বিশিষ্ট বিহুৰ লগত জড়িত ব্যক্তিসকলক আমি নিমন্ত্ৰণ কৰিম আৰু আপোনালোকৰ সহায় সহযোগিতা আৰু প্ৰশাসনৰ সহায় সহযোগিতা আমি বিৰিণা সাংস্কৃতিক গোষ্ঠীয়ে বিচাৰিছোঁ। মৰিগাঁৱৰ পৰা ধীৰেন মেধি প্ৰতিবেদন ফৰ নেশ্যন অসম।